আজি মই আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেয়া হ'ল মিনি ব্লগ আৰু বতৰ একেবাৰে ডাৱৰীয়া। ৰাতি বৰষুণ দিছিলে, দিনত এনেকৈ হৈ থাকে, ৰ'দো নাই, বহুত গৰম, মানে আমাৰ ইয়াতে খেহা গৰম বুলি কয়। আৰু ইয়াত দেখিছে আপোনালোকে, মই লগত লৈ আছোঁ মা কাৰে, বিহুৰে আছিলে। এই মা কাৰে মই এতিয়া চৰাইবিলাকক অলপ দিম। এয়া চৰাইবিলাক আছে, মুৰ্গী চাই আছে মোৰ ইউটিউব চেনেল নেচাৰ লাভাৰ ডিৰত। আৰু সেয়া আজি মই ইয়াৰ ঘৰতে আছোঁ যিহেতু, সেইকাৰণে অলপ মা কাৰে চিটাই দিছোঁ চৰাইবিলাক, মুৰ্গীবিলাক অলপ খাই, সিহঁতো যাতে বিহুৰ আনন্দ লওক বুলি। এয়া মোৰ নেচাৰ লাভাৰ চেনেলটো আপোনালোকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই যিহেতু ঘৰতে আছোঁ, সিহঁতৰ লগতে অলপ খেলি আছোঁ। বা এইটো কি চুপাৰী কাটি আছা নেকি? মোৰ কাৰণে মাৰি আছোঁ। বাপৰে বাপ, সুন্দৰ সুন্দৰ পৰিৱেশ। অলপ মাংস লৈ আহিলোঁ। এয়া মাংস, আৰু এয়া মাংস বনাম এতিয়া কিহৰ লগত আপোনালোকক দেখাই আছোঁ। আৰু এয়া মোৰ কিটচেন গাৰ্ডেনটো দেখিছে আপোনালোকে, কিটচেন গাৰ্ডেনটো দেখিছেনে? অলপ দেখুৱাই দিছোঁ হা, এই চাওক। আৰু মই মাংস আজি বনাম কিহেৰে, এয়া চাওক, বাঁহৰ গাজা দেখিছে, বাঁহৰ গাজা চেলি আছে, আৰু বাঁহৰ গাজাৰ লগত মাংস বনাম। এয়া বাঁহৰ গাজা, আৰু এয়া কালাত দালি বুলি কওঁ আমি, এই কালাত দালিৰ লগত এয়া খাৰ মাংস আমি খাম এতিয়া। খা পালোঁ দোকানৰ সন্মুখত মাৰি আমি মেগী খাই আছে এয়া। আৰু ইপিনে মই দোকানতে বহি কেনে অলপ ইয়াতে গছৰ তলত, বাঁহৰ তলত দোকানত বহি আছোঁ, আৰু মানুহ চাই আছোঁ। এয়া মাৰিয়ামে খাই আছে, মই ৰখি আছোঁ দোকানত। গাইছ, মোৰ মিনি ব্লগ কেনেকুৱা লাগিলে আজি যেনে তেনে শেষলৈকে চাব আৰু জনাব মোৰ মিনি ব্লগ। কি মজা আম ন, খাই মস্তি লাগব। চয়নিকা আম চেলবা জানা হৈছে কিন্তু ন, ডাঙৰ হ'ল না চয়নিকা, আম চেলবা জানা হৈছে লাহে লাহে। এয়া কি পকা নেকি আমৰ? একো নাই, আমৰ পকা খাই মজা লাগে দে। ইয়াতে কাটি দে, পকা আমটো মিঠা হয়। ইয়াতে পকা আমত মানে অলপ অলপ পকা ধৰে, মিঠা না আমটো। দেখিছে মাৰিয়াম আৰু সি খেলি আছে, আৰু মই এয়া এই চা মাগুৰ মাছটো চা। মা, এয়া মাগুৰ মাছ চেপাত লাগি আছিলে, কেনেকুৱা লাগিছে গাইছ এয়া কমেণ্টত জনাব। চেপাত লগা মাগুৰ মাছ এয়া আজিৰ এয়া আমাৰ খাদ্য হ'ব, দুপৰীয়াৰ খাদ্য। এয়া ফাইনেলি মই পুখুৰী পাৰত আহিছোঁ। এয়া দেখিছে, এয়া মাছৰ খাদ্য লৈ ওলাই আহিছোঁ। এয়া ফাইনেলি বাঁহৰ গাজাৰ লগত মাগুৰ মাছ, আৰু ইপিনে আছে মাংস, আৰু ইপিনে আছে মাংসৰ লগত বাঁহৰ গাজা। এয়া দেখিছে দুপৰীয়াৰ খাদ্য আমাৰ, খালোঁ দেই।